আমাৰ গহপুৰত TMPকে MMকে আমি একেলগে বহুত দিনৰ পৰা গছ বন ৰুই আহিছোঁ আৰু আপোনালোকক কৈ ভাল লাগিছে একেলগে আমি কেইখন পক্ষী উদ্যান জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা আমাৰ ছাৰে কৈছে জৈৱ বৈচিত্ৰ্য থাকিব লাগিব আমি সংৰক্ষিত এলেকাও কৰিছোঁ একেলগে আৰু আমি 10খন এই বছৰৰ ভিতৰতে বিল সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ TMPকে MMকে লগত আৰু আপোনালোকে যি পদক্ষেপ লৈছে সঁচাই আদৰণীয় প্ৰশংসনীয় নহয় এয়া সেৱাৰ যোগ্য আৰু এয়া আদৰ্শৰ যোগ্য গোটেই পৃথিৱীয়ে এই পদক্ষেপক আদৰিব আজি ধৰিত্ৰী দিৱস পৃথিৱীৰ বছোৱা দিন আপোনালোকে যি নাম কমাবলৈ নকৰা কাম কৰিছে মই কি বুলি আপোনালোকক মই সেৱা জনাম মই শ্ৰদ্ধা কৃতজ্ঞতা কথাৰ কাৰণে কি বুলি সেৱা জনাম কি বুলি ধন্যবাদ জনাম আমাৰ গহপুৰলৈ যেতিয়া যায় ছাৰ যায় আমি টিভিঠাইত নুইছিলোঁ আৰু ছাৰক মই প্ৰস্তাৱ আগবঢ়াইছিলোঁ আপোনালোকে কৰক মই যি ধৰণে সহায় কৰিব লাগে সহায় কৰিম আপোনালোকে যি ষ্টেপ ল'লে সঁচাকৈ আপোনালোকৰ নিজৰ চিন্তা কিন্তু মোৰ ফালৰ পৰা মই প্ৰস্তাৱ আগবঢ়াইছিলোঁ আপোনালোকে নিজাকৈ কৰিছে মই কালিহে আহিছোঁ মই একো দিহা পৰামৰ্শও দিবলৈ পৰা নাই ইমান ছিষ্টেমেটিকভাৱে আপোনালোকে যে কাম কৰিছে সঁচাই আদৰণীয় মোৰ ক'বলগীয়া কেইটামানেই কথা আছে সময়ো বাঢ়িছে গৰমো বাঢ়িছে কিন্তু শুনিবলৈও লাগিব উপায় নাই বাঁহ যিবিলাকে ৰোৱা হৈছে মই চাইছোঁ কালিৰ পৰাও মই দেখুৱাই আছোঁ 45 এংগুল কৰিব কাটি ল'ব মই আমি এটা মিটিং কৰি দিছোঁ ঠিক সেইধৰণে ল'ব টাইট কৰিব টানি দিলে যাতে ওলাই নাহে যিবিলাক লুজ পুলি ৰোৱা হৈছে পাতবিলাক কাটি দিব আৰু বতাহে যাতে হিলাব নোৱাৰে পাৰিলে খুটি দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিলেও যদি নোৱাৰে তেতিয়া এটা জোখত কাটিয়ে দিব জোকাৰি থাকিলে নহয়গৈ আৰু যিমান পাৰে গাঁতবিলাকত টপ চইল ভৰাই দিব ওপৰৰ মাটি বনবিলাক নভৰাই দিব টপ চইল থাকিলে ভাল হ'ব যদি বৰষুণ নাহে তেতিয়াহ'লে বালিবিলাকত গৰম হ'ব আৰু পানী ছিদ্ৰ থাকিলেও আকৌ তেতিয়া একেলগে খুন্দি দিব যদি ৱৰ্ল্ডৰ আমি গ্ল'বেল লেভেলত যদি যাওঁ ফৰেষ্টৰ ডাটা যদি চোৱা যায় 15-16% তাৰমানে আধা বা তাতকৈ কমহে আছে মনত ৰাখিব সেইকাৰণে আমি যেতিয়া আমি সুখী হ'ব বিচাৰোঁ ধনী হ'ব বিচাৰোঁ সফল হ'ব বিচাৰোঁ সদায় জীয়াই থাকিব বিচাৰোঁ অকল মই নহয় আমাৰ উত্তৰ পূৰ্বসকলে তেতিয়াহ'লে আমি গছ ৰুবই লাগিব পৰিৱেশক বচাবই লাগিব এইটো গভৰ্ণমেণ্টৰ কাম নহয় এতিয়া MLA জনৰ MP জনক আমি দুখী থাকিলে নহ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টক দুখী থাকিলে নহ'ব মই কি কৰিছোঁ TMPকে ভাল কাম কৰিছে দল সংগঠনৰ বিষয়ে মই গোটেই দেশত চিঞৰি ক'ম TMPকেহে আচল কাম কৰিছে TMPকে এটা জোৰদাৰ হাততালি দিয়ক যিসকলে উদ্যোগ লৈছে একদম এইটো প্ৰশংসাৰ পাত্ৰ মই আজি কৈছোঁ গোটেই ফেচবুকখন এই কিতাপখন দি যায় বুলি কৈছে ফেচবুক ফাটি থাকিব লাগে আজি এইটো ইমান এটা ভাল কাম কৰিছে মই চিঞৰি দল সংগঠনক ভাগৰি গ'লোঁ 30 বছৰ মই নিজৰ গাঁঠিৰ ধন ভাগি আজি 30টা বছৰ গছ ৰুই আহিছোঁ মই 50খন পক্ষী উদ্যান বনালোঁ তাৰে 2খন ইৰিগেশ্যন কৰিলোঁ 10খন এতিয়া এই বছৰ 10খন বিল জলাশয় জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা কৰিলোঁ TMPকে লগতে 3খন বিল কৰিলোঁ MMকে TMPকে লগাই গহপুৰত অসমৰ বিভিন্ন ঠাইত কাম হৈ আছে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে ইমান ভাল কাম যে কৰি আছে এই চিন্তাটো গোটেই বিশ্বই আদৰি ল'ব লাগে গোটেই বিশ্বই আদৰি ল'ব লাগে জনজাতি সংগঠন বুলি নহয় মোৰ লগা মানুহবিলাকে কি কৰিছে একোডালেই কৰিব পৰা নাই চব ধনী মানুহ বুলি গাড়ী উৰাই ধোঁৱা ওলাই পৃথিৱীখন শেষ কৰি পেলাইছে গতিকে আমি পৃথিৱী বচাব লাগিব পৃথিৱী নাথাকিলে আমি থাকিব নোৱাৰোঁ আৰু এই গতিত যদি অৱক্ষয় হৈ থাকে আপোনালোকে লিখক ডায়েৰী আছে যদি লিখক নহ'লে মোবাইল ইণ্টাৰনেট য'ত লিখে লিখক 30-40 বছৰকৈ পৃথিৱীত কোনো মানুহ থাকিব নোৱাৰে এইটো মোৰ একদম ফাইনেল কথা মই ক'লোঁ বুলি কওঁ লিখি ৰাখক আপোনালোকে বচাবই লাগিব পৃথিৱীক কিয় বচাব লাগে মই কওঁ শুনক পৰিৱেশ কিয় বচাই ৰাখিব লাগে আমাৰ শৰীৰটো 5 তত্ত্বৰে গঢ়া মাটি পানী বায়ু আকাশ অগ্নি মাটি আমি ফুড গেছ যিবিলাক আমি খাদ্য বস্তু খাওঁ মিনাৰেল ভিটামিন এইবিলাক হ'ল পৃথিৱী তত্ত্ব মিলন কৰে আমাৰ শৰীৰ আকাশেৰে গঢ়া আমি মুকলি আকাশৰ তলত থাকি ভাল পাওঁ আমি ভিতৰত থাকি ভাল নাপাওঁ আমাৰ শৰীৰ অক্সিজেন আমাৰ শৰীৰ বায়ুৰে গঢ়া মানে আমাৰ বিশুদ্ধ অক্সিজেন লাগে আৰু অক্সিজেন আমাক কিমান লাগে 3টা চিলিণ্ডাৰ অক্সিজেন আমি দৈনিক খাওঁ আমাৰ চাৰিনে চাৰি কৈছে এইটো কথা 3টা চিলিণ্ডাৰ মই আজি 3 বছৰ আগতে জেল আছে মই প্ৰাইচ লিষ্ট চাইছিলোঁ 830 টকাকৈ এটা চিলিণ্ডাৰ আহে আৰু তেওঁলোকে মানুহৰ পৰা 1200-1500 টকা লয় তাৰমানে এদিনত আমি অক্সিজেন মিনিমাম হস্পিটেলত যে কিনি খাওঁ আমি নিজে নাখাওঁ হস্পিটেলতে লগাই দিওঁ টেকনিচিয়ানে 3000 টকা অক্সিজেন পানী 50ৰ পৰা 100 লিটাৰ আমাৰ অসমৰ মানুহে পানী বেছি ইউজ কৰে মানে তাত মিনিমাম 3 বা 500 টকা কম হ'লেও 3000 টকা ডেইলি প্ৰকৃতিৰ পৰা আমি লৈ আছোঁ আৰু এই লৈ থকাত আমি কেনেকৈ ধাৰ খুজিম মানুহে কিয় আহিব নোৱাৰে ঘৰুৱাই কেতিয়াও আহিব নোৱাৰে অক্সিজেনৰ ধাৰ মৰাই নাই বহুত মানুহ আছে যি জীৱনে দেশৰ গছ পুলি ৰুয়ে পোৱা নাই
গতিকে আমি বছৰ এজন মানুহে এজোপাকে গছ ৰুই দিলে যদি ডাঙৰ কৰোঁ তেতিয়াহ'লে আমি কোভিড বিছৰ ঋণমুক্ত হ'ব পাৰোঁ। গতিকে সেই আহ্বান আৰু মোৰ কৈ ভাল লাগিছে এইখিনি মোৰ 170টামান গৱেষণা ছাকচেছ হৈছে। আপোনালোকৰ যিটো 5 ফুটতকৈ ওখ গছ ৰুব লাগে বুলি যিটো ক্ৰাইটেৰিয়া গভৰ্ণমেণ্টৰ সকলো সোণোৱাল নামেৰে কৈছিলোঁ, তেখেতে এইটো ফিক্স কৰিলে আৰু ভাল লাগিছে। আজি চব ডাঙৰ গছ আহিছে বেলেগ শিক্ষকখনতকৈ আৰু 6 ফুটৰ গছ কৰিছে। গতিকে আৰু এটা হাততালি দিব লাগে। 6 ফুটৰ গছ হৈছে, গতিকে ডাঙৰ ডাঙৰ গছ হৈছে। গৰু ছাগলীয়ে খাব নোৱাৰিব, সেইটো বৰ্তমান মৰ্টেলিটি কম, উইডিংছে কণ্ট্ৰল কৰিব নোৱাৰে আৰু বহুত কথা আছে, সূক্ষ্ম কথা। আৰু নেক্সট কথাটো কি বাকী গছ বিহু গছক মই গছ বিহুৰ 4 বহাগৰ দিনটো গছ বিহু দিম। আহ্বান জনাম ইয়াত থকা সকলোকে সেই দিনটোত প্ৰত্যেকে গছক শ্ৰদ্ধা সন্মান জনাই এখন বিহুৱান দিব। যদি গছক প্ৰত্যেক বছৰ এখন শ্ৰদ্ধা সন্মান লৈ মোক দিয়াৰ কথা আমাৰ দায়িত্বত থকা কেইজনে দিয়াৰ কথা যদি দিয়ে, অক্সিজেন কেতিয়াও কিনি খাব নালাগে। যদি কিনি খাব লাগে বকুল গগৈ অক্সিজেনৰ দাম দিব, মোক যোগাযোগ কৰিব, মই অক্সিজেনৰ দাম দিম। শ্ৰদ্ধা সন্মানেৰে অক্সিজেন গছক বিহুৱান দিয়ক, এটা গছ পুলি দিয়ক। যদি অক্সিজেন কিনি খাবলৈ যিমান অক্সিজেনৰ নামত বিল হ'ল বকুল গগৈ দিব, মই আপোনালোকক গেৰেণ্টি দিলোঁ। আচ্ছা, পানী ৱেষ্ট নকৰিব, জীৱনত পানীৰ অভাৱত নমৰে। তো প্ৰতিটো তত্ত্বৰ কাম আছে। ঠিক তেনেদৰে আকাশ আমি কস্মিক এনাৰ্জি, আমাৰ ফালে অগ্নিয়ে গা বেছি হ'লে গৰমত মানুহ মৰে। কিন্তু আমাৰ 13জন মানুহ গুজৰাটত মৰিছে, মহাৰাষ্ট্ৰত আকৌ মৰিছে। গতিকে চব গৰম বেছি হ'লেও বেয়া, কম হ'লেও ঠাণ্ডা আকৌ দিগদাৰ। এতিয়া আমি এখন দিছে সন্মান পোষণ কাৰণে লগাই ৰাখিছোঁ, কিন্তু গৰম হৈছে। মই কথাটো কৈছোঁ, তাৰমানে কি এটা তত্ত্ব আমাৰ পৃথিৱীক এইকাৰণে বচাবলৈ আমি ডাঙৰ ডাঙৰ শ্লোগান দিওঁ, পৃথিৱীক বচাওক। যি মনুষ্যই নিজক বচাব নোৱাৰে পৃথিৱীক কি বচাব? সেইকাৰণে আমি কৰিব লাগে কি থিংক গ্ল'বেলি ডু লোকেলি। আমি নিজৰ পৰা আৰম্ভ কৰোঁ, কিন্তু কাম কৰি পৃথিৱীৰ কাৰণে। গতিকে আমি প্ৰত্যেকে নিজৰ কাৰণে কৰি আৰু সেয়া পৃথিৱীৰ কাৰণে হ'ব। আপোনালোকৰ যি প্ৰয়াস সেয়া সদায় থাকিব। মই সদৌ শেষত আপোনালোক সকলোকে ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰকৃতিৰ প্ৰতি ইয়াত সহযোগ দিছে। মোৰ আশা প্ৰকৃতিৰ প্ৰতি পুলি ৰুৱাৰ পাছত বৰষুণ দিব নিশ্চয়। আৰু মই সকলোকে অকণমান বহাৰ পৰা উঠাব বিচাৰিম। আমি চবে মিলি অকণমান 1 মিনিট সময় আমি সংকল্প ল'ম। সকলোৱে অনুভৱ কৰি উঠিবচোন, সকলোৱে অনুভৱ কৰি অকণমান উঠিব। আপোনালোকক কষ্টও দিছোঁ হয়, ৰ'দত আছে। তাৰমানে কি এতিয়া 39 প্ৰথম ৰ'দতে হ'লেই মহান শক্তি বঢ়াওক, নিজৰ স্কিল বঢ়াওক। আৰু টেম্পাৰেচাৰ আহি আছে, কি কৰিব? গতিকে ভাগি নাযাব, ভাগি যোৱা হ'ল জ্বৰটো মৈদানৰ পৰা ভগা যাওঁ। সফল হৈ নিজকে যুঁজিবলৈ সদায় নিজৰ স্কিল বঢ়াওক। মই সকলো আমি নিজৰ বুকুত হাত থ'ম, হাত থৈ আমি নিজৰ নামো ক'ম। আৰু মই দুটামান মই বাৰু এটা কথা আপোনালোকক কওঁ, ইয়াত থকা সকলোৱে প্ৰায় আমি বুজি আছে, এইটো সময়ত মাছ ধৰাটো বেয়া কথা, পাপ কাম, আইনমত দণ্ডনীয়। আমি যাতে এইটো সময়ত মাছ খাব নালাগে, আগতে কৈ লৈছোঁ দেই। আপোনালোকে সেইটো কৰিব বুলি ভাবিছোঁ, ঠিক আছে। মই সকলোকে অনুৰোধ জনাম, চবে নিজৰ হাতখন বুকুত ৰাখিব আৰু নিজৰ নাম ক'ব। অঁ, সকলোকে মই জনাইছোঁ অনুৰোধ। মই চিৰি নিজৰ নিজৰ নাম কওক। বকুল গগৈ। সকলোৱে নিজৰ নাম কওক। মই সদায় পৃথিৱীখনক সেউজীয়া কৰি ৰখাত সহযোগ দিম। সদায় জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ কামত সহযোগ দিম। কেতিয়াও য'তে ত'তে প্লাষ্টিক পেলাই পৃথিৱীখনক প্ৰদূষিত নকৰোঁ। মই সদায় বন্য প্ৰাণী আৰু বন্য পক্ষীক নিধন নকৰোঁ আৰু বন্য প্ৰাণী আৰু বন্য পক্ষী আৰু বন্য প্ৰাণীৰ মাংস ভোজন নকৰোঁ। আৰু সদায় পৃথিৱীখনক সেউজীয়া কামত লাগি থাকিম। বহুত বহুত ধন্যবাদ। কিন্তু নিজক কৈছে যে মোক কোৱা নাই, আকৌ মনত ৰাখিব। নিজক ফাঁকি কেতিয়াও নিদিব, নিজক ফাঁকি দিলে লছ নিজৰ। চব প্ৰতিটো কথা আপুনি ষ্টেপ যদি ৰাখে আপোনাৰ সংকল্প সিদ্ধি হ'ব। আৰু সংকল্প যদি সিদ্ধি হয় ন, আপুনি যি ভাবে তাকে কৰিব।